প্ৰিয় দৰ্শক, বয়সৰ লগে লগে মানুহৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰে। শাৰীৰিক স্বাস্থ্যৰ লগতে মানসিক স্বাস্থ্যৰো অৱনতি ঘটে। মানুহে বিভিন্ন বিষৰ সমস্যা যেনে আঁঠুৰ সমস্যা, গাঁঠিৰ সমস্যা, খোৱা খাদ্য ভালকৈ হজম নহয়, ব্লাড ছুগাৰৰ লেভেল বাঢ়ি যায়, বিপি হাই অৰ্থাৎ উচ্চ ৰক্তচাপত ভোগে, অলপ দূৰ খোজ কাঢ়িলেই ভাগৰ লাগে, ৰাতি ভালকৈ টোপনি নাহে আৰু লগতে বিভিন্ন ধৰণৰ নেতিবাচক বা নিগেটিভ চিন্তাটো আছেই। মন নাযায়নে যে কোনো বেমাৰ নোহোৱাকৈ থাকোঁ, স্বাস্থ্যৱান হৈ থাকোঁ? নিশ্চয় যায়। আমি সকলোৱে চিন্তা নিশ্চয় কৰোঁ, কিন্তু আমি চিন্তাহে কৰোঁ, সেইমতে কাম নকৰোঁ। প্ৰকৃতিয়ে কিছুমান গছ লতিকাৰ সৃষ্টি এনেই কৰা নাই, তাৰ আঁৰত নিশ্চয় কাৰণ আছে। প্ৰথম আৰু উল্লেখযোগ্য কাৰণটো হ'ল যে আমাৰ শৰীৰটো প্ৰাকৃতিক তত্ত্বেৰে গঠিত, সেয়েহে আমি প্ৰকৃতিয়ে দিয়া বস্তুহে গ্ৰহণ কৰিবই লাগিব। অপ্ৰাকৃতিক বা কৃত্ৰিম বস্তু গ্ৰহণ কৰাৰ লগে লগে তাৰ ওলোটা প্ৰভাৱ আমাৰ শৰীৰত নিশ্চয় পৰিব। মানৱ ইতিহাসত প্ৰাকৃতিক উদ্ভিদজাত সামগ্ৰী বিভিন্ন কামত ব্যৱহাৰ কৰা হৈছে। প্ৰাণী জীৱনৰ সৈতে সহবিৱৰ্তন হোৱাৰ বাবে এই প্ৰাকৃতিক সামগ্ৰীসমূহ যিবোৰ উদ্ভিদৰ পৰা আহৰণ কৰা হয়, সেইবোৰ বহু কোটি কোটি বছৰ পুৰণি। এই সামগ্ৰীসমূহৰ লাখ লাখ উচ্চ উদ্ভিদে ৰোগ আৰু সংক্ৰমণৰ বিৰুদ্ধে প্ৰাকৃতিক প্ৰতিৰক্ষা ব্যৱস্থা হিচাপে গৌণ বিপাকীয় পদাৰ্থ হিচাপে উৎপাদন কৰে। হয় প্ৰিয় দৰ্শক, আমি আজি কথা পাতিম এবিধ প্ৰাকৃতিক উদ্ভিদ যাৰ বহু উপকাৰী গুণ আছে, যাৰ বাবে আপুনি যথেষ্ট কষ্টও কৰিব নালাগে, মাত্ৰ আপোনাৰ ইচ্ছা আৰু একাগ্ৰতাৰহে প্ৰয়োজন। নমস্কাৰ প্ৰিয় দৰ্শক, মোৰ ইউটিউব চেনেল মটিভেটৰ নিৰঞ্জনলৈ মই নিৰঞ্জন শৰ্মাই আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকলৈ এটি অতি বিনম্ৰ অনুৰোধ, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব নকৰিলেও ভিডিঅ'টো এটা লাইক কৰি দিব। আপোনাৰ এটা লাইকে বহুতো অনাথ শিশুৰ জীৱন উদ্ধাৰ কৰাত সহায় কৰিব, কাৰণ আমি আমাৰ চেনেলৰ পৰা পোৱা ধনৰ এটা অংশ অনাথ শিশুৰ জীৱনটো সুখকৰ কৰি তোলাত আগবঢ়াই আছোঁ। আপুনিও আমাৰ এই যাত্ৰাত অংশীদাৰ হওক। আৰু এটা বিশেষ অনুৰোধ, ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, তেতিয়াহে আপুনি উপকৃত হ'ব। আধৰুৱা জ্ঞান অতি বিপদজনক। আহক এতিয়া ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। হয় প্ৰিয় দৰ্শক, আমি আজি আলোচনা কৰিম প্ৰকৃতিৰ অমূল্য উপহাৰ হালধিৰ কথা। হালধি, যাক সোণালী মছলা বুলিও কোৱা হয়। হালধি এবিধ উদ্ভিদ যাৰ ঔষধি ব্যৱহাৰৰ ইতিহাস অতি দীঘলীয়া, প্ৰায় ৪,০০০ বছৰ আগৰ। দক্ষিণ পূব এছিয়াত হালধি কেৱল প্ৰধান মছলা হিচাপেই নহয়, ধৰ্মীয় অনুষ্ঠানত উপাদান হিচাপেও ব্যৱহাৰ কৰা হয়। উজ্জ্বল ৰঙৰ বাবে হালধিক ভাৰতীয় কেশৰ বুলিও জনা যায়। আধুনিক চিকিৎসা বিজ্ঞানে ইয়াৰ গুৰুত্ব স্বীকাৰ কৰিবলৈ আৰম্ভ কৰিছে, যিটো যোৱা ২৫ বছৰৰ ভিতৰত হালধি সম্পৰ্কীয় ৩,০০০ৰো অধিক প্ৰকাশনে প্ৰকাশ কৰিছে। আয়ুৰ্বেদৰ মতে ৰাতিপুৱা হালধি সেৱন কৰিলে ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়ে, বিপাকীয় ক্ৰিয়া ক্ষীপ্ৰ হয় আৰু প্ৰদাহ কমাব পাৰি। হালধিত এণ্টি ইনফ্লেমেটৰী আৰু ডিটক্সিং গুণ আছে বুলিও কোৱা হয়, আৰু ই শক্তি বৃদ্ধি কৰাত সহায় কৰিব পাৰে। এতিয়া জানো আহক যে হালধিৰ কেইটামান বিশেষ গুণ, যাৰ বাবে হালধি বহু হাজাৰ হাজাৰ বছৰ আগৰ পৰাই ব্যৱহাৰ হৈ আহিছে। প্ৰথম গুণটো হৈছে শৰীৰত উৎপন্ন হোৱা বিষাক্ত পদাৰ্থ নিষ্কাশনত সহায় কৰে। আমাৰ বেছিভাগেই ৰাতিপুৱা প্ৰথমে গৰম পানী খোৱাৰ উপকাৰিতাৰ বিষয়ে জানো। ই শৰীৰক ভিতৰৰ পৰাই পৰিষ্কাৰ কৰে, পাচনতন্ত্ৰৰ পৰা বিষাক্ত পদাৰ্থ উলিয়াই দিয়ে, বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰে, ছাল পৰিষ্কাৰ কৰে ইত্যাদি। কিন্তু আপুনি হয়তো নাজানে যে যদি আপুনি আপোনাৰ গৰম পানীত মাত্ৰ সামান্য পৰিমাণৰ হালধি যোগ কৰে, তেন্তে ই আপোনাক আৰু অধিক উপকৃত কৰিব পাৰে। এই মছলা গৰম পানীত যোগ কৰাটোৱে আপোনাৰ দীৰ্ঘম্যাদী স্বাস্থ্যৰ বাবে সৰ্বোত্তম কাম। ৰাতিপুৱা গৰম পানীৰ লগত কেঁচা হালধি মিহলাই খালে শৰীৰত উৎপন্ন হোৱা বিভিন্ন বিষাক্ত পদাৰ্থ নিষ্কাশন কৰাত সহায়ক হৈ পৰে। দ্বিতীয় গুণটো হৈছে আপোনাৰ হৃদযন্ত্ৰক সুস্থ কৰি ৰাখে। হালধিয়ে কলেষ্টেৰলৰ মাত্ৰা কম হোৱাত সহায় কৰে, হৃদযন্ত্ৰৰ ধমনীত জমা হোৱা এবিধ বিষাক্ত পদাৰ্থক প্ৰতিৰোধ কৰি ষ্ট্ৰোক বা হাৰ্ট এটেকৰ সম্ভাৱনা কম কৰে, ধমনী বেৰত তেজ জমা হোৱাৰ পৰাও ৰক্ষা কৰাত হালধিয়ে সহায় কৰে। তৃতীয় গুণটো হৈছে কেঞ্চাৰৰ সম্ভাৱনা হ্ৰাস কৰে। নিয়মীয়াকৈ হালধি সেৱন কৰিলে কেঞ্চাৰৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পাব পাৰে। ৰেডিয়েশ্যনৰ সংস্পৰ্শৰ ফলত হোৱা টিউমাৰ প্ৰতিৰোধৰ অন্যতম উপায় হৈছে এই হালধি। অৰ্থাৎ বিভিন্ন ৰেডিয়েশ্যন যেনে খুব বেছিকৈ মোবাইল ফোন ব্যৱহাৰ কৰিলে, এক্সৰে আদিৰ পৰা নিৰ্গত হোৱা বিকিৰণে আমাৰ শৰীৰত টিউমাৰৰ সৃষ্টি কৰিব পাৰে।
নিয়মিত ৰূপে হালধি সেৱনে এই সম্ভাৱনা বহুখিনি নাইকিয়া কৰিব পাৰে। চতুৰ্থ আটাইতকৈ গুৰুত্বপূৰ্ণ গুণটো হৈছে হালধিয়ে মগজুৰ কোষক সুৰক্ষা দিয়ে। হালধিয়ে এলজাইমাৰ ৰোগ হোৱাৰ সম্ভাৱনা হ্ৰাস কৰে। এলজাইমাৰ ৰোগ হৈছে মগজুৰ এক প্ৰগতিশীল বিকাৰ, সহজ ভাষাত ক'বলৈ গ'লে পাহৰা বেমাৰ, যিয়ে স্মৃতিশক্তি, চিন্তা আৰু ভাষাক প্ৰভাৱিত কৰে আৰু দৈনন্দিন কাম কাজ সম্পন্ন কৰাত কঠিন কৰি তুলিব পাৰে। বৈজ্ঞানিক গৱেষণা মতে হালধিত এবিধ পদাৰ্থ থাকে যিয়ে এই স্মৃতিশক্তি হ্ৰাস কৰা বেমাৰৰ পৰা সৃষ্টি কৰা লক্ষণসমূহ প্ৰতিৰোধ কৰিব পাৰে। এই পদাৰ্থবিধক কোৱা হয় কাৰ্কুমিন। মগজুত থকা কোষ আৰু কলাৰ ক্ষতিৰ কাৰণ বুলি ধৰা প্ৰটিন পদাৰ্থবিধ গঠনতো এই হালধিয়ে বাধা দিয়ে। তদুপৰি হালধিয়ে স্নায়ু কলাৰ প্ৰদাহো হ্ৰাস কৰে। পঞ্চম গুণটো হৈছে ছালৰ স্বাস্থ্য আৰু জটিলতা উন্নত কৰে। হালধিত ছালৰ বাবে বহু উপকাৰ আছে। হালধিয়ে প্ৰাকৃতিকভাৱে তেজ বিশুদ্ধ কৰে, অৰ্থাৎ ই তেজৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰাই পেলায়। হালধিত এণ্টিঅক্সিডেণ্ট গুণো আছে যিয়ে ছালখনক ফ্ৰী ৰেডিকেলৰ ক্ষতিৰ পৰা ৰক্ষা কৰে আৰু সামগ্ৰিক ছালখন উজ্জ্বল কৰাত সহায় কৰে। সেয়েহে প্ৰায়বোৰ প্ৰসাধন সামগ্ৰীত হালধিৰ গুড়ি ব্যৱহাৰ কৰা হয়। ষষ্ঠ গুণটো হৈছে প্ৰদাহ বা দহন হ্ৰাস কৰে। হালধি এবিধ এনে প্ৰাকৃতিক বস্তু যাক এণ্টি ইনফ্লেমেটৰী অৰ্থাৎ দহন বা প্ৰদাহ বিৰোধী বুলি কোৱা হয়। হালধিয়ে প্ৰদাহ বন্ধ কৰে, যাৰ ফলত আমাৰ শৰীৰত থকা বিভিন্ন গাঁঠিৰ কলাৰ ক্ষতি নহয়। নিয়মিত হালধি সেৱন কৰিলে গাঁঠিৰ বিষ আৰু বাত বিষ ৰোধ বা উপশম হয়। গতিকে বাত বিষত আক্ৰান্ত লোকৰ বাবে এই হালধি এবিধ মহৌষধ। সপ্তমটো গুণ হৈছে ওজন হ্ৰাস কৰাত সহায় কৰে। প্ৰিয় দৰ্শক, আপুনি চাগে নিশ্চয় জানে যে আজিকালি প্ৰায় মানুহৰে প্ৰয়োজনতকৈ ওজন বাঢ়ি যায়। কিন্তু ওজন কিয় বাঢ়ে? আমাৰ শৰীৰত খোৱা খাদ্যৰ পৰা শক্তিৰ উৎপন্ন হয়, কিন্তু যিখিনি খাদ্য শক্তিলৈ ৰূপান্তৰিত নহয় সেইখিনি আমাৰ শৰীৰত অতিৰিক্ত চৰ্বি হিচাপে থাকি যায়, যাৰ বাবে শৰীৰৰ ওজন বাঢ়ি যায়। হালধি খালে শৰীৰত চৰ্বি জমা হোৱাত বাধা দিয়ে। ওজন কমা প্ৰক্ৰিয়াৰ বাবে ই অতি সহায়ক। গৱেষণা মতে হালধিত থকা কাৰ্কুমিনে মেদবহুল কলাত অতিৰিক্ত চৰ্বি জমা হোৱাত বাধা দিয়ে। অষ্টমটো গুণ হৈছে শৰীৰত চেনিৰ মাত্ৰাৰ ভাৰসাম্য ৰক্ষা কৰে। হালধিয়ে খাদ্যৰ ভিতৰত থকা চেনিবোৰ সঠিকভাৱে প্ৰক্ৰিয়াকৰণ কৰাত সহায় কৰে, যাৰ ফলত তেজত চেনিৰ পৰিমাণ বেছি হোৱাত বাধা দিয়ে। ডায়েবেটিছ ৰোগীৰ বাবে হালধিৰ এই গুণ অতি উপযোগী। নৱমটো গুণ হৈছে হজম শক্তি উন্নত কৰে। হালধিয়ে পিত্তথলীক পিত্ত আৰু অন্যান্য পাচন এনজাইম উৎপন্ন কৰিবলৈ উৎসাহিত কৰে, যিয়ে শৰীৰক খাদ্য সঠিকভাৱে হজম কৰাত সহায় কৰে। যেতিয়া আপুনি আপোনাৰ দিনটো হালধিৰ পানীৰে আৰম্ভ কৰে, তেতিয়া আপুনি আপোনাৰ পাচনতন্ত্ৰক দিনটোৰ বাকী সময়খিনিৰ বাবে নিৰ্ধাৰণ কৰে যাতে খাদ্য সঠিকভাৱে হজম হয়। দশমটো গুণ হৈছে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাক তৎক্ষণাত শক্তি দিয়ে। হালধিত এবিধ পদাৰ্থ থাকে যিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, যাক লিপোপলিছেকাৰাইড বুলি কোৱা হয়। নিয়মিত হালধি সেৱনে চৰ্দি, ফ্লু বা অন্যান্য জঘন্য সংক্ৰমিত ৰোগৰ সম্ভাৱনা কম কৰে। বিশেষকৈ শীতকালত এই হালধি নিয়মিতভাৱে সেৱন কৰিলে ব্যাপকভাৱে সংক্ৰমিত হোৱা ভাইৰাছৰ পৰা ৰক্ষা কৰাত সহায় কৰে। একাদশ নং গুণটো হৈছে যকৃত বা লিভাৰ স্বাস্থ্যৱান কৰে। হালধিয়ে অত্যাৱশ্যকীয় এনজাইমৰ উৎপাদন বৃদ্ধি কৰে, যিয়ে যকৃতত বিষাক্ত পদাৰ্থ প্ৰক্ৰিয়াকৰণ কৰি তেজ বিষমুক্ত কৰাত সহায় কৰে। এইদৰে হালধিয়ে তেজৰ সঞ্চালন উন্নত কৰি যকৃতৰ সুস্বাস্থ্য বৃদ্ধিত সহায়ক হয়। এতিয়া এই হালধি আপুনি কেনেকৈ খাব বা কেনেকৈ সেৱন কৰিব? ৰং আৰু সোৱাদৰ বাবে বিভিন্ন খাদ্যত ৰন্ধা বঢ়াত হালধি ব্যৱহাৰ কৰি আপুনি খাব পাৰে। সৰ্বাধিক স্বাস্থ্য উপকাৰ লাভ কৰিবলৈ হ'লে হালধি জালুকৰ সৈতে সেৱন কৰিব পাৰে, কিয়নো জালুকত পাইপেৰিন নামৰ যৌগ এটাই শৰীৰত হালধি শোষণ বৃদ্ধি কৰে। গাখীৰত হালধি মিহলাইও খাব পাৰে। এনে কৰিলে শৰীৰত অপৰিসীম ইতিবাচক প্ৰভাৱ পৰে। সাধাৰণতে খাদ্য খোৱাৰ আগতে খালী পেটত হালধি সেৱন কৰিলে শোষণৰ সম্ভাৱনা আৰু প্ৰদাহ নিবাৰণকাৰী উপকাৰিতা সৰ্বাধিক হয়। গৱেষণাৰ পৰা দেখা গৈছে যে দৈনিক 3 বাৰকৈ 400 পৰা 600 মিলিগ্ৰাম বিশুদ্ধ হালধিৰ গুড়ি খালে বেছিভাগ প্ৰাপ্তবয়স্কৰ বাবে নিৰাপদ। প্ৰিয় দৰ্শক, এতিয়া আপুনি এবাৰ নিজেই চিন্তা কৰি চাওক বা নিজে ভাবি চাওক যে ইমান উপকাৰী গুণ থকাৰ পিছতো আমি এইবিধ বস্তু সেৱন কৰাৰ পৰা আঁতৰি থাকোঁ। সেয়া হয়তো আমাৰ অজ্ঞানতাও হ'ব পাৰে বা সচেতনতাৰ অভাৱ। গতিকে আহক নিজৰ বাৰীখনত বা যদি বাৰী নাই তেন্তে টাবত হ'লেও এজোপা দুজোপা হালধি ৰুওঁ আৰু ইয়াক নিজৰ শৰীৰটোক স্বাস্থ্যৱান কৰিবলৈ ব্যৱহাৰ কৰোঁ।
ধন্যবাদ।